Good morning. এই মুহূৰ্তত মই আপোনাৰ ওচৰত আপোনাৰ চিনাকি কথা বন্ধু মনোজ কুমাৰ ডেকা। মই গুৱাহাটীৰ কথা ক'ব বিচাৰিছোঁ। গুৱাহাটীত প্ৰায় ৩২ লাখ মানুহে বাস কৰে আৰু এই ৩২ লাখ মানুহৰ অধিকাংশকেই বা আটাইবোৰকেই গুৱাহাটীয়ে থাকিবলৈ ঠাই দিছে, খাবলৈ খাদ্য দিছে, নাইবা নিজৰ জীৱনটোক আগুৱাই নিবলৈ অপৰ্যাপ্ত পৰিমাণৰ সুবিধা দিছে গুৱাহাটীয়ে। কিন্তু আমি গুৱাহাটীৰ খবৰ ৰাখিছোঁ নে নাই সেয়া বোধকৰোঁ এটি প্ৰশ্ন হ'ব পাৰে। আমি গুৱাহাটীৰ খবৰ ৰাখিছোঁ নে নাই? গুৱাহাটীৰ বিষয়ে জানিবলগীয়া আমাৰ বহুত বেছি আছে। কোৱা হয় যে গুৱাহাটী ইজ দ্য ওল্ডেষ্ট লিভিং চিটি ইন ইণ্ডিয়া আফটাৰ বেনাৰছ। বেনাৰছৰ পিছত গুৱাহাটী হেনো ভাৰতবৰ্ষৰ দ্বিতীয়খন প্ৰাচীন জনবসতিপূৰ্ণ অঞ্চল বা চহৰ। এতিয়া কথাষাৰ হ'ল যে ভাস্কৰ বৰ্মাৰ দিনত যেতিয়া হিউৱান কামৰূপলৈ আহিছিল, তেতিয়া এই গুৱাহাটীতেই শাৰী শাৰী তামোল তমালৰ তলত হেনো শাস্ত্ৰজ্ঞসকলে, পণ্ডিতসকলে শাস্ত্ৰৰ অধ্যয়ন কৰা দেখিছিল। যিয়ে নহওক, গুৱাহাটীৰ বিষয়ে জানিবলগীয়া আমাৰ বহুত আছে আৰু মই আপোনালোকক দুই এটি কথা ক'বলৈ যত্ন কৰিম। এই মুহূৰ্তত মই আপোনালোকক লৈ যাম গুৱাহাটীৰ পশ্চিম ফালৰ দুৱাৰখনলৈ, কিয়নো প্ৰাচীন কালত, বিশেষকৈ আহোমৰ শাসনকালত গুৱাহাটীৰ কেওফালে কেতবোৰ চকী আছিলে বা পহৰা চকী আছিল আৰু সময়ে সময়ে কামৰূপৰ বাহিৰৰ মানুহখিনি গুৱাহাটী এৰি সূৰ্যাস্তৰ আগে আগে ওলাই যাব লাগিছিলে। এই চকীসমূহৰ ভিতৰত গুৱাহাটীৰ পশ্চিম ফালৰ চকীখনৰ নাম হৈছে দুৱাৰ গৰিলা চকী, আৰু সেই দুৱাৰ গৰিলা চকী মই আপোনাক আজি দেখুৱাবলৈ যত্ন কৰিম। আহক আমি দুৱাৰ গৰিলা চকী চাবলৈ যাওঁ। গুৱাহাটী নগৰৰ ফালে সোমাওঁতে কামাখ্যা গেট পোৱাৰ আগে আগে যদিহে আপুনি লক্ষ্য কৰি দেখিব, বাওঁফালে LCB কলেজৰ সন্মুখৰ ফালে ভাৰতীয় পুৰাতত্ত্ব বিভাগে এটি শিল সংৰক্ষিত কৰি ৰাখিছে বা সংৰক্ষণ কৰিছে। আপুনি গুৱাহাটী মহানগৰীৰ পৰা ওলাওঁতে আপোনাৰ সোঁহাতে সেই শিলটো দেখা পাব, আৰু সেই শিলটো চাবলৈ সাধাৰণতে খুব কম মানুহ তালৈ যায় বা সেই শিলটো লক্ষ্য কৰে। এই শিলটোনো কি, এই বিষয়ে আপোনাক জনাবলৈ এই মুহূৰ্তত মই যত্ন কৰিম, কিয়নো এই শিলটোৱে সাঁচি ৰাখিছে নিজৰ বুকুত বহু কথা। মই এতিয়া আছোঁ আপোনাৰ LCB কলেজৰ পৰা সন্মুখত থকা এটা শিলৰ ওচৰত। ললিত চন্দ্ৰ ভৰালী অসমৰ এগৰাকী উল্লেখযোগ্য ব্যক্তি, আৰু এই ললিত চন্দ্ৰ ভৰালীৰ স্মৰণত যিখন কলেজ নিৰ্মাণ কৰা হৈছিল তাৰ সন্মুখত আছোঁ, ৰাস্তাটোৰ ইটো পাৰে, আৰু ইয়াতে এখন আপোনাৰ শিলৰ লিপি আছে। কোৱা হয় যে গুৱাহাটীৰ পশ্চিম ফালৰ যিখন দুৱাৰ ইয়াতেই আছিলে। এসময়ত আহোমৰ দিনত গুৱাহাটীখন বা প্ৰাগজ্যোতিষপুৰ এই ঠাইখিনি সামৰিক অঞ্চল আছিলে, আৰু সেইবাবে কামৰূপৰ বাহিৰৰ মানুহবোৰ ইয়াৰ পৰা ওলাই যাব লাগিছিলে সূৰ্যাস্তৰ আগেয়ে, আৰু এই পশ্চিম ফালৰ দুৱাৰতে চম্পৰি থাকিছিলে নাইবা প্ৰহৰী থাকিছিলে, আৰু তেওঁলোকে চেক কৰিছিলে। এই পশ্চিম ফালৰ দুৱাৰখনক কোৱা হয় দুৱাৰ গৰিলা চকী, আৰু এই বিষয়ে বোধকৰোঁ আপোনালোকে বহুতেই নাজানে, আৰু সেইবাবে মই লৈ আহিছিলোঁ, আৰু এইখন শিলালিপিতে যথেষ্ট কথা উল্লেখ আছে। শিলেও কথা কয়, আৰু এই শিলৰ বুকুতেই আছে গুৱাহাটীৰ অতীতৰ এটি পৃষ্ঠা, আৰু সেই পৃষ্ঠাটি আপুনিও কেতিয়াবা পঢ়িবলৈ যত্ন কৰা উচিত, কিয়নো আমি অতীতক জানিব লাগিব, নহ'লে আমি নিজকে সুস্থিৰভাৱে থিয় কৰাই ৰাখিব নোৱাৰিম। পৰিৱৰ্তিত সময়ত আমি আমাৰ বিষয়ে জনাটো খুবেই প্ৰয়োজনীয়।